আজি শ'ল মাছ বনাম হা মূলা আছে মূলা দি পেলাই মাছ বনাব লাগিব মানুহে কয় যে শ'লে মূলে খাবলৈ ভাল গতিকে টেষ্টটো কেনেকুৱা হয় আজি বনাম হা আজি মই বনাম ঠিক আছে মাছটো প্ৰায় আধা কেজি হ'ব এপ্ৰক্সিমেট মূলা লৈছোঁ কেনেকৈ বনাম মই দেখাই আছোঁ আপোনালোকক ব্ৰাছটো মাৰি দিয়ে তেতিয়া আৰু চাফা হৈ যাব সঁচাকৈ চাফা হৈছে আজি শ'ল মাছ বনাম মূলাৰ সৈতে তো ফাৰ্ষ্টতে আমি মাছখিনি ফ্ৰাই কৰি ল'ম তেলখিনি গৰম হৈছে চ' মাছখিনি আমি ফ্ৰাই কৰিম ফাৰ্ষ্ট মাছখিনি আমাক ফ্ৰাই হওঁতে 10-15 মিনিট সময় লাগিব এনেদৰে আমাৰ মাছখিনি কমপ্লিট ফ্ৰাই কৰা হৈ গ'ল তো আমি ইয়াত দেখিছে ইয়াত আমি কি কি লৈছোঁ এতিয়া মূলা লৈ লৈছোঁ এটা মিডিয়াম চাইজ মূলা আলু লৈ লৈছোঁ দুটা মিডিয়াম চাইজ পিঁয়াজ দুটা আছে নহৰু আপোনাৰ 6-7 ফুট আছে আদা আছে জলকীয়া আৰু তেজপাত আছে চ' প্ৰথমতে আমি পিঁয়াজখিনি ফ্ৰাই কৰিম নহৰুখিনি দি দিছোঁ দুটা জলকীয়া দি দিম তেজপাত দিছিলা অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি লওঁ মাছখিনি আমাৰ ফ্ৰাই হৈ গৈছে কালাৰটো অলপ ৰঙচুৱা হৈ গৈছে তো এতিয়া আমি নিমখ হালধিখিনি দি লওঁ অলপমান আমি ধনিয়া পাউডাৰ দিম গেছটো কমাই লৈছোঁ নহ'লে মছলাবোৰ আপোনাৰ জ্বলি যাব অলপমান জিৰা পাউডাৰ এতিয়া আমি কাটি ৰখা এই মূলা আৰু আলুখিনি দি দিম লগতে আমি অলপ আদা কাটি ৰাখিছিলোঁ আদাখিনিও দি দিম ফ্ৰাই কৰিম 10 মিনিট আমি প্ৰায় 10 মিনিটমান ফ্ৰাই কৰিলোঁ গেছৰ ফ্লেমটো ল' কৰি এতিয়া আমি গেছৰ ফ্লেমটো অলপ বঢ়াম আৰু পানী এড কৰিব লাগিব ইয়াত আমি পানী গৰমাই ৰাখিছোঁ পানীখিনি দিয়াৰ পাছত আৰু 5 মিনিটমান আমি উতলিব দিম তাৰপাছত আমি মাছখিনি আঞ্জাখিনিত দি দিম তো আঞ্জাখিনি 10 মিনিটমান উতল আহি গ'ল তো এতিয়া আমি মাছখিনি দি দিম মাছখিনি দি আমি আৰু প্ৰায় 10-5 মিনিট উতল অহালৈকে যেতিয়ালৈকে মূলাখিনি কমপ্লিটলি সিজি নাযায় তেতিয়ালৈকে আমি ঢাকোন মাৰি দিম হৈ যাব আৰু 5-10 মিনিটৰ পাছত আমাৰ চাম মূলাখিনি সিজিছে নাই ধুনীয়াকৈ সিজি গ'ল কালাৰটো ধুনীয়া হৈছে এতিয়া আমি ইয়াত অকণমান ধনিয়া পাত দি দিম তো আমাৰ আঞ্জাখিনি ৰেডি হৈ গ'ল হৈ গ'ল আমি গেছ অফ কৰি দিম